গ'ল নহয় যা এতিয়াতো আকৌ দিগদাৰ নাই একো এতিয়া মিলা মিছা হৈ গ'ল নহয় তোমালোকে কৰি লোৱা এতিয়া একো নাই বেলেগ আপত্তি নাই নহয় হৈ গ'ল এইটো এক্সিডেণ্ট হৈছিলে মানে মোৰ ডিব্ৰুগড়ত নতুন গাড়ী আছিলে বেটেৰীখনে বেক কৰি খুন্দিয়াই দিছিলে আমাৰ এইফালে বেটেৰী বুলি কয় কিছুমান জেগাত টমটম ই ৰিক্সা বুলি কয় এজনে আছিলে সেইজন মানুহজন ডিলাৰত ফোন কৰিছিলোঁ ডিলাৰৰ পৰাতো 30-35 হাজাৰ টকা লাগিব বুলি ক'লে আগৰ বাম্পাৰটো সোমাই গৈছিলে ওপৰৰ বনেটখন অলপ উঠি গৈছিলে মিলা মিছা কৰি ল'লোঁ ট্ৰেফিক পুলিচ কেইজনো পাই গৈছিলেহি কিন্তু সিহঁতি ক'লে দুইজনে যদি মিলা মিছা কৰি লোৱা হয় তেতিয়া মানে পুলিচৰ লগত একো জামালা নাথাকিব তো পুলিচৰ কাগজ এখন লিখিবলৈ ক'লে চাওকচোন ইয়াত মানে তেখেতৰ পৰা যে পইচাটো মই ল'লোঁ সেইটো কাগজত মানে লিখিত আকাৰে দিবলৈ ক'লে আৰু মই মানে ইঞ্চুৰেঞ্চ ক্লেইম কৰিব পাৰিলোহেঁতেন কিন্তু নকৰিলোঁ তো আপোনালোকে পুলিচৰ ভিডিঅ'টো চাওকচোন নহয় নিচান আকৌ ডিষ্টাৰ্ব দিব হৈ গ'ল নহয় যা এতিয়াতো আকৌ দিগদাৰ নাই একো এতিয়া মিলা মিছা হৈ গ'ল নহয় তোমালোকে কৰি লোৱা এতিয়া একো নাই বেলেগ আপত্তি নাই নহয় হৈ গ'ল যা দিলে দিলে তোৰ মানে বেটেৰী ৰিক্সাখন এইটো চাইডৰ পৰা এনেকৈ বেক কৰি আহি মেলি ইয়াত মাৰি দিছিলে ইয়াত এইবিলাক বেয়া হ'ল অলপ হেৰি এইটো চাইডে একো পোৱা নাই নাম্বাৰ প্লেটটো ধুনীয়াকৈ আছে এখন অলপ বেকা হৈ গ'ল কিমান দাম পৰিব আৰু কেনেকৈ ঠিক কৰিলোঁ চব আপোনালোকক দি আছোঁ মই মানে পোনে পোনে গাড়ীখন গেৰেজলৈ লৈ আহিলোঁ আৰু দাদাজনক ক'লোঁ যে কিমান সময় লাগিব দাদাজনে ক'লে যে 2-3 ঘণ্টাৰ ভিতৰত হৈ যাব এইটো ভাঙিছিলে দেখিছিলে তেনেকৈ ঠিক কৰিলে ইয়াত বাৰু দুটা চাইড খোলা হৈ গৈছে আৰু লাহেকৈ যিহেতু বনাব লাগিব মানে গোটেই আগফালৰ বাম্পাৰটো খুলি দিয়া হ'ব যিহেতু নতুন গাড়ী আছিল অলপ বেয়াও লাগিছে কিন্তু উপায় নাই ঠিকটো কৰিবই লাগিব নহয় জানো এতিয়া মানে আগফালৰ বাম্পাৰটো গোটেইটো খুলি দিয়া হ'ল এয়া দেখিছেই নহয় লাইটটো অলপ ভাঙি গৈছিলে তো তাত চিলাই লৈ আৰু ফেব্ৰিকুইক লগাই এমচিল দি টাইট কৰি দিয়া হ'ল এয়া দেখিছেই দাদাই গৰম কৰি লৈ বনাই আছে তো আপোনালোকে চাওকচোন দাদাৰ কামটো কিমান ধুনীয়া হয় এইটো আছে আপোনাৰ মিলন নগৰ ডিব্ৰুগড়ত বেছি দাম নালাগে আপোনালোকৰ যদি এনেকুৱা প্ৰব্লেম হয় ইঞ্চুৰেঞ্চ নকৰি বাহিৰতে কৰি ল'ব পাৰে এইটো কম খৰচত হ'ব তো ইঞ্চুৰেঞ্চটো 15-20 দিন সময় লয় দেখিছে আপোনাৰ কাম কিমান হেৰি কৰি দিলে মাৰিব নালাগে এতিয়া ইজি কৰি দিলে অকণমান হিট দিলে হৈ যায় মালিকৰ যে লছ হৈ যায় গাড়ী মালিকৰ ফুলটো সাৱধানে খুলিব লাগে নহয় নতুন গাড়ী আছে সেইকাৰণে ভাল এতিয়া মানে দাদাই গৰম কৰি পোনাই আছে যিহেতু সোমাই গৈছিল তাৰপিছত লাইটটো বনাব লাগিব আৰু ওপৰ বনেটখন বনাব লাগিব তো চাওক আপোনালোকে কামটো কিমান ধুনীয়া হয় এই মানুহটো কিন্তু 2000 টকা দিওঁতে তাৰ কিন্তু তেতিয়া টেমা চুটি গৈছে আকৌ তাৰ 2000 কিন্তু তাৰ হেৰিহে তুলি দিছে আকৌ বেটেৰী ৰিক্সা গোটেইখিনিহে তুলি দিছে আকৌ 20 টকা 10 টকা 40 টকা ৰখাই সেনেকৈহে তুলি দিছে মই কৈছোঁ যি দিয়ে দিয়ক আপোনাৰ লগত কথা বুলি কৈ দিলোঁ মই লাষ্টত উপায় নাপায় মানুহজনী কান্দি আৰু
যিহেতু বনাইতো হৈয়ে যাব এতিয়া মই আগফালে মানে ৰং নামৰ গ্ৰাফিক্স কৰিম তো গ্ৰাফিক্সটো আপোনালোকক দেখুৱাম তো দেউতালৈ এতিয়া ভিডিঅ'টো চাই লওকচোন কামটো কেনেকুৱা হৈছে মোৰ আগফালৰ লাইটটো লকবিলাক ভাঙি গৈছিল আৰু বনেটখন দাং খাই গৈছিল এতিয়াতো হৈ গ'ল দেউতালৈ এতিয়া ভিডিঅ'টো চাওকচোন দেখিল ন ইয়াত কিবা এতিয়া দেখিবি চা ইয়াত মানে ডাঙৰকৈ ফাঁক হৈ গৈছিল আৰু বনেটখন ওপৰলৈ উঠি গৈছিল তাৰ দাদাজনে মানে অলপো ৰং নেৰোৱাকৈ কিমান ধুনীয়াকৈ কৰি দিলে চাওকচোন এইবোৰ নহয় আকৌ একো নালাগে অকল এইটো অকণমান এইটো এইটো কোলা মাৰি দিলেও হৈ যাব এনেই এইফালৰ পৰা দেখিও নাপায় এতিয়া মানে এইটো মই কালাৰ চালাৰ নকৰিলোঁ এইটো মানে কি হ'ল চববিলাক বস্তু লগাই মেলি ফিটিং কৰালৈ গ্ৰাফিক্স মাৰি দিলে আপোনালোকে দেখিছিলে এইটো চাইডে এনেকুৱা হৈ গ'ল ধুনীয়া আৰু এইখন এটা নতুন লুক মানে এইটো চাইড এনেকুৱা হৈ গ'ল এতিয়া মানে বাম্পাৰটোতো মানে ভাত খাই গৈছিলে আৰু বনেটখনটো অকণমান দাং খাই গৈছিলে এতিয়া ক'ব আপোনালোকে কেনেকুৱা লাগিছে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভাল লাগে শ্বেয়াৰ লাইক কৰিব